বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম আমি বৰ্তমান সময়ত হাঁহ পুহিলে আপোনাৰ কি কি বস্তুৰ দৰকাৰ হ'ব আৰু কেনেকৈ আপোনালোকে হাঁহ পালন কৰিব। আৰু এই হাঁহ পালন কৰোঁতে বৰ্তমান যিটো সময় চলি আছে, এই সময়ত চাৰিওফালে আমি দেখা পাইছোঁ যে বহুতো ফাৰ্মত মানে বেমাৰ হৈছে আৰু কিছুবিলাক ফাৰ্ম এতিয়ালৈকে ঠিকেই আছে। আৰু কোন ফাৰ্মবিলাক বেমাৰ হৈছে আৰু কোন ফাৰ্মবিলাক বেমাৰ হোৱা নাই আৰু কিহৰ কাৰণে এই বেমাৰবিলাক হৈ থাকে আৰু যিবিলাক ফাৰ্মত বেমাৰ হোৱা নাই সিহঁতৰ ফাৰ্মৰ মেনেজমেণ্ট কেনেকুৱা আৰু যিবিলাক ফাৰ্মত বেমাৰ হৈছে সেইবিলাক ফাৰ্মৰ মেনেজমেণ্ট কেনেকুৱা। তো এই বিষয়ে আজি আলোচনা কৰিম। তো আজি আমি আহি উপস্থিত হৈছোঁ জিয়াৰুল ভাইৰ ঘৰত। তো জিয়াৰুল ভাইৰ হাঁহৰ এতিয়ালৈকে আপোনালোকে দুটা ভিডিঅ' চাইছে। তো দুটা ভিডিঅ'ত আপোনালোকক ভালেখিনি তাই কেনেকৈ পালন কৰে আৰু ইয়াত পালন কৰাতে কি সুবিধা আৰু কি অসুবিধা এই বিষয়ে তাৰ মুখৰ পৰা কিছু মন্তব্য আপোনালোকক শুনাইছোঁ। তো আজি এই হাঁহবিলাকৰ আপডেট দিম। তাৰ লগতে তো এই হাঁহবিলাক বেমাৰ নাই, আজাৰ নাই, হাঁহবিলাক বহুতো সুস্থ আছে। তো জিয়াৰুল ভাই এই হাঁহবিলাক ইমান ধুনীয়াকৈ কেনেকৈ পালন কৰি আছে। তো কিছুমান মানুহে ফোন কৰি থাকে যে ভাই মই নিজে এটা ফাৰ্ম আৰম্ভ কৰিছোঁ, তো ফাৰ্মখন ধ্বংস হৈ গ'ল, মই ফাৰ্মখন কৰিব নোৱাৰিলোঁ। কিহৰ কাৰণে আপুনি ফাৰ্ম কৰিব নোৱাৰিলে আৰু জিয়াৰুল ভাইয়ে কেনেকৈ কৰি আছে, আহক আমি জিয়াৰুল ভাইৰ মুখৰ পৰা দুই এটা কথা আপোনালোকক শুনাম আৰু জিয়াৰুল ভাইৰ হাঁহৰ আপডেটখিনি দিম আৰু হাঁহক এতিয়া তাই কি খুৱাই আছে আৰু এই হাঁহবিলাকৰ বয়স কিমান দিন হ'ল এই বিষয়ে কিছু আলোচনা কৰিম। তো বলক বন্ধুসকল, বেছি দেৰি নকৰি আহক মূল কথালৈ আগবাঢ়ো। বন্ধুসকল, এয়া হৈছে জিয়াৰুল ভাই। এতিয়া আৰু নতুনকৈ আপোনালোকক পৰিচয় দিব নালাগে, কিয়নো ইয়াৰ আগতে ইয়াৰ ফাৰ্মত দুটা ভিডিঅ' দিছোঁ আপোনালোকক। আজি 3 নম্বৰ ভিডিঅ' হ'ব। তো হয়তো কিছুমান মানুহে হয়তো ভাবি থাকে যে এটা ফাৰ্মত 3, 4টা, 5টা ভিডিঅ' কিয় কৰে। ভাই চাওক, এতিয়া আপোনালোকক যিটো ফাৰ্মত আহিছোঁ ইয়াৰ আগতে দুটা ভিডিঅ' দি আছে, তাতে মানে 2 ছিষ্টেমৰ আলোচনা কৰা আছে। তাৰ হাঁহবিলাক কেনেকৈ পালন কৰে, অসুবিধা সুবিধা ইয়াৰ বিষয়ে আলোচনা কৰা আছে। তো এতিয়া আপোনালোকৰ জানিবলগীয়া আছে নেকি যে এই হাঁহখিনি এতিয়ালৈকে আহিলে যে ইয়াৰ মাজত কোনো বেমাৰ আজাৰ হ'ল নেকি। নতুন মানুহৰ ক্ষেত্ৰত এটা প্ৰশ্ন, কমন প্ৰশ্ন সকলোৰে থাকে যে হয়তো আমাৰ ফাৰ্মটো টিকিব না নাই, কৰিব পাৰিম নে নাই। তো সেইকাৰণে আমি এটা ফাৰ্মত 2টা, 4টা, 5টা ভিডিঅ' আপলোড কৰোঁ বা আপোনালোকক দেখুৱাওঁ, কিয়নো আপোনালোকে নিজ চকুৰে চাব যে এই হাঁহখিনি ইয়াৰ আগৰ ভিডিঅ'ত এই মানে কিমান সৰু আছিল আৰু কি বেমাৰ আজাৰ হৈছিল, এতিয়া কিমানখিনি গ্ৰ'থ হ'ল আৰু কিমানখিনি ডাঙৰ হ'ল। তো আহক জিয়াৰুল ভাইৰ মুখৰ পৰা আপোনালোকক দুই এটা কথা আপোনালোকক শুনাম। তো জিয়াৰুল ভাই, কেনেকুৱা খবৰ বৰ্তমান? খবৰ ভাল, ভালে আপুনি আছে। কেনে আছে? আছোঁ, ভালে আছোঁ। আপুনি কেনে আছে? অঁ আছোঁ, ভালে আছোঁ। তো ইয়াৰ আগতে আপোনাৰ ইয়াতে আহি মই দুটা ভিডিঅ' কৰিছিলোঁ। এটা হয়তো সৰু পোৱালি আৰু এটা হ'ল 20-25 দিনা পোৱালিৰ ভিডিঅ' এটা কৰিছোঁ। তো এতিয়া আপোনাৰ হাঁহৰ বয়স কিমান হ'ল? বৰ্তমান 56 ডে আজি, মানে 56 দিন। হয়, মানে 2 মাহ এতিয়া পূৰা হোৱা নাই। 2 মাহ হোৱা নাই, 2-4 দিন বাকী আছে। তো এই হাঁহবিলাক যে প্ৰথমৰ পৰা আপুনি পুহিলে এতিয়ালৈকে কোনো বেমাৰ আজাৰ হৈছে নেকি? মানে দুটা ভিডিঅ'ততো বেমাৰ হোৱা নাই বুলি কৈছে, তো এতিয়া বেমাৰ হৈছে নেকি? ইয়াৰ পিছত কোনো বেমাৰ হোৱা নাই। ইয়াৰ পিছত বেমাৰৰ ভিতৰত মানে এই খুটি বেমাৰটো যিটো, মানে এটা আনটো খুটিয়ায়। হয়, এই মাৰামাৰী বেমাৰটো বৰ্তমান আছে অলপ, কিন্তু কেইদিন আগত আৰু বেছি আছিল, বৰ্তমান অলপ কমছে। এই মাৰামাৰী বেমাৰটো হয়তো য'তে হাঁহৰ ফাৰ্ম আছে নিশ্চয় সকলো ফাৰ্মতে হয়। তো এই খুটি বেমাৰৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰোঁ বা ইয়াৰ মানে মেনেজমেণ্ট কি আৰু ইয়াৰ মেডিচিনবোৰ কি, আপুনি কি ইউজ কৰে? আমি ইয়াৰ মেডিচিনৰ ভিতৰত আমি অলপ খোৱা নিমখ যিবিলাক আছে, মানে আমি যিবিলাক খাওঁ, হয়, সেইবিলাক ইউজ কৰি আছোঁ। আৰু যিকেইটা মানে মাৰামাৰী বেছি কৰে, মানে এক্সট্ৰাকৈ ৰাখি দিছোঁ সেইকেইটা। মাৰামাৰী নকৰে? নাই, গোটেইখিনি নকৰে, মোটামুটি 4-5টা বা 10টা এনেকৈ মাৰামাৰী কৰে। তো সেইকেইটা বেলেগ ঠাইত ৰাখি দিছোঁ, এইকেইটাৰ লগত মিলিব নিদিওঁ, মানে এনেকৈ ৰাখি আছোঁ আৰু নিমখ চিমখ খুৱাই, কোনো মেডিচিন দিয়া নাই আৰু এনেই আৰু। চাইনে কোনোবা মেডিচিন এনেকুৱা আছে নেকি? এনেই মোৰ জনামতে মেডিচিন তেনেকুৱা মানে কি একচুৱেলি ভিটামিনৰ অভাৱ হয়। দানাৰ পাৰ্চেণ্টেজ অলপ বঢ়াই দিলে মানে হেৰি হয়, মানে খুটি বেমাৰটো যায়। কিন্তু দানা বেছিকৈ দিলেও আকৌ খৰচা বেছি আহি যাব। তো সেইকাৰণে মোটামুটি ধৰক বেছি দিন নকৰে, 2 মাহলৈকে হয়তো খুটি বেমাৰটা থাকে, তাৰপিছত এনেই গুচি যাব। বেলেগ আৰু খুৱাই মানে খৰচা কৰি লাভ নাই আৰু। মানে আপুনি কৈ আছে যে বেলেগ
প্ৰচেছ একো হাতত লৈ লাভ নাই, লাভ এইটো নাই। অট'মেটিক লাহে লাহে ঠিক হৈ যাব ঠিক হৈ যাব। আৰু আমাৰ খোৱা লৱণটো মাজে মাজে দি দিলে হ'ল। হয় মানে এইটোৱে। এতিয়া কি আপুনি লৱণখিনি তাক আমাৰ খোৱা লৱণটো তাক কেনেকৈ দিয়ে? এনেই আমি খোৱা লৱণ দানা যেতিয়া মিক্স কৰোঁ মানে পানী দি মিক্স কৰি খুৱাওঁ, তো তাৰ লগত মিক্স কৰি দি দিওঁ। আচ্ছা ধৰক আমি হয়তো আমাৰ বন্ধুসকলে হয়তো ভাবি আছে যে কিমানখিনি বা আমি দিম, হয়তো আমাৰ বন্ধুসকলক অলপ জনাই দিয়ক যে ছাপ'জ আমি 10 কেজি দানা ল'লোঁ, হয়। মানে ধান চান মিলি 10 কেজিমান ল'লোঁ, তাতে আমি কিমানখিনি লৱণ দিম? এতিয়া ধৰক আমি আইডিয়া হিচাপে দিওঁ, মোটামুটি 150 গ্ৰাম মান এনেকুৱা মানে যায়। এইখিনিমান দিলে হয় হ'ল। হয় আইডিয়া এনেকে হিচাপে দিওঁ, ধৰি হয়। এইখিনিমান দিলে হৈ যায়। আচ্ছা এনেকৈয়ে দি আছোঁ। এই হাঁহবিলাক বৰ্তমান আজি হ'ল 56 ডে, হয় মানে অৰ্থাৎ 56 দিন। তো এই 56 দিন হাঁহৰ বয়সত এতিয়া আপোনাৰ হাঁহক আপুনি কি খুৱাই আছে? বৰ্তমানে তো এই ইয়াৰ আগত যিটো মোটামুটি ধৰক 45 দিনৰ পৰা যিটো খুৱাই আছোঁ বৰ্তমানে সেইটোৱে আছে। মানে বৰ্তমান দানা ধৰক 30% দি আছোঁ, আৰু ধানৰ যিটো চাউলৰ যিটো পাউডাৰ, বগা চাউলৰ পাউডাৰ এইটো 20% আৰু ধান 50% দি আছোঁ। মানে দানা দি আছে 30%, বগা চাউলৰ গুড়ি মানে একদম পাউডাৰ কৰিছে না গোটা চাউল? পাউডাৰ কৰিছোঁ এইটো। পাউডাৰ কৰিছে, তো এই পাউডাৰটো দি আছে 20%, তেনেহ'লে আমাৰ 50% হ'ল। আৰু 50% আপুনি ধান নিলে কি ধান, মানে আমি যে খাওঁ সেইবিলাক ধান? হয় হয় বজাৰৰ পৰা কিনি এইবিলাক দিলেই হ'ল। বজাৰত যিবিলাক ধান পোৱা যায় অলপ কম দামা হ'লেও হ'ব, আৰু মানে যে বেছি দামা আমি যিটো খাওঁ সেইটো নিদিলেও হ'ব, অলপ কম দামা হ'লেও অসুবিধা নাই। আচ্ছা অলপ কম দামী ধান, কিন্তু অলপ ভাল চাই ল'ব লাগিব যাতে মাটি চাটি নালাগে ধানত। সেইটো চাব লাগিব, বেছি একবাৰে বেয়া হ'লে মানে বেমাৰ চেমাৰ লাগব পাৰে। হয় হয় সেইকাৰণে মোটামুটি ধৰক 550-600 টকা আমাৰ ইয়াত পাৰ মন। হয় হয় মন হিচাপে সেইবিলাক ল'লে হ'ল। আচ্ছা এতিয়া এই হাঁহবিলাক যে পুহি আছে, তো এইটো বৰ্তমানলৈকে এই হাঁহবিলাকত আপোনাৰ কিমান টকা খৰচ হ'ল? মানে এইটো মানে অলপ আইডিয়া দিয়ক। আমাৰ বৰ্তমানলৈকে 140 টকা খৰচ হৈছে। মানে পোৱালি বাদে না পোৱালি লৈ? চব মিলাই একদম 140 টকা খৰচা আহিছে। মানে দানা পানী পোৱালি লৈ, হয় যিকেইটা 2-এটা মৰিছে সেইবিলাক সব মডালিটি হিচাপ কৰি, মানে কেইটা মৰছে সেই সব হিচাপ কৰি মানে 140 টকা মান খৰচা হৈছে বৰ্তমান আজিৰ দিনলৈকে। 140 টকা খৰচ হৈ গ'ল। তো এই হাঁহবিলাক আপুনি যেতিয়া মাৰ্কেটত বিক্ৰী কৰাৰ উপযোগী হ'ব, তো আইডিয়া ধৰক কিমান টকা খৰচ হ'ব পাৰে? এতিয়া ধৰক মানে 200ৰ ওপৰত যাব খৰচা, 220-30 এনেকুৱা আহি যাব। 220-30 টকা যাব। হয় যাব। তো আপোনাৰ ইয়াত মাৰ্কেট বৰ্তমান কেনেকুৱা আছে? বৰ্তমানতো মাৰ্কেট ভাল। বৰ্তমান ধৰক এটা হাঁহ মোটামুটি ধৰক 450 পৰা 500 এনেকুৱা বিক্ৰী কৰা যাব। এইটো পাইকাৰী নাই নে খোলা? এনে পাইকাৰী বিক্ৰী কৰিব পাৰোঁ আমি যদি ইমান হাঁহটো আৰু খোলা বিক্ৰী কৰা যায়? তাৰ হয় হয় খোলা বিক্ৰী কৰা নাযায়। আৰু ধৰক এটা হাঁহৰ ৱেট আহিব লাগিব, ৱেট আহিলেহে হ'ব দামটা। মোটামুটি 1.5 কেজি প্লাছ বা 1.5 কেজি মান থাকিব লাগিব, তেতিয়াহ'লে এটা হাঁহ মোটামুটি ধৰক 500ৰ ওচৰা-ওচৰি যাব। তো এতিয়া 1.5 মাহ হোৱা নাই, এই 2 মাহ হোৱা নাই, তো ইয়াৰ এই হাঁহবিলাক এতিয়া মানে ৱেটটো কেনেকুৱা আহিছে? বৰ্তমান ৱেট মোটামুটি 1 কেজি 200-300 এনেকুৱা আহি গৈছে। 1 কেজি 200-300 আহি গৈছে? হয় আহি গৈছে। তো এইটো মানে লাভৰ সংখ্যা মানে দেখা দিছে আৰু কি? না এতিয়া বিক্ৰী কৰিলেও লাভ হ'ব। বিক্ৰী কৰিলে মানে এতিয়া যদি বিক্ৰী কৰে তথাপি লাভ হয়, তথাপি লাভ হ'ব। তো এতিয়া বিক্ৰী কৰিলেও এটা পাম মোটামুটি ধৰক তথাপিও মোটামুটি 40% এনেকুৱা 50% লাভ আহিব এতিয়া বিক্ৰী কৰিলেও। আচ্ছা এতিয়া আমাৰ বন্ধুসকলক আপুনি অলপ জনাই দিয়ক যে যিবিলাক নতুন ফাৰ্মাৰে ফাৰ্ম কৰিব বুলি ভাবি আছে, কোন সময়ত ফাৰ্ম কৰিলে লাভৱান বেছি হ'ব আৰু কি লৈ ফাৰ্ম কৰিলে লাভৱান বেছি হ'ব, আৰু হাঁহ হওক বা মুৰ্গী হওক ইয়াত কোনটো সময়ত আমি বেছিকৈ লাভৱান হ'ব পাৰোঁ, এই বিষয়ে আমাৰ বন্ধুসকলক অলপ ডিটেইলছ জনাই দিয়ক। তাৰমানে আমি ফাৰ্ম কৰিলে এনেকুৱা সময়ত কৰিব লাগিব, ধৰক যি সময়টাত আচলতে মানুহে ফাৰ্ম নকৰে হয়, মানে ৰিস্ক বেছি, সেই সময়টাত কৰিব লাগিব। কাৰণ চাওক এই ঠাণ্ডাৰ সময়ত হাঁহ তাৰপিছত মুৰ্গী হওক মানুহে নোপোহে, কিন্তু আমি যদি এই সময়ত মানে ষ্টাৰ্ট কৰিব পাৰোঁ তেতিয়াহ'লে লাভটা বেছি হ'ব। কাৰণ চবেই মানে ভয় পাই আছে যে ঠাণ্ডাত মৰিব, 2-এটা মৰক আৰু অসুবিধা নাই, কিন্তু এই সময়ত যদি কৰিব পাৰোঁ ভাল মাৰ্কেট পোৱা যাব। এই সময় মানে কোনটো সময় আপুনি মাহটো উল্লেখ কৰি কওক। বৰ্তমান ধৰক জানুৱাৰী মাহৰ পৰা যদি ষ্টাৰ্ট কৰে তেতিয়াহ'লে ভাল এটা মাৰ্কেট আহিব। কিন্তু মানুহে কেনেকৈ পোহে যে মাৰ্কেটত বৰ্তমান হাঁহৰ দাম বেছি বা মুৰ্গীৰ দাম বেছি, সেই সময়ত মুৰ্গী উঠায়। তো সেই সময়ত উঠালেতো আকৌ মাৰ্কেট কমি যাব সেইকেইটা ডাঙৰ হওঁতে। তো সেইকাৰণে ধৰক যি সময়ত মানুহে মানে মুৰ্গীৰ দাম বা হাঁহৰ দাম কম থাকে সেই সময়ত উঠালে বেছি লাভ হ'ব।
হয় এতিয়া আমিতো অসমৰ পৰা ভিডিঅ'টো কৰি আছোঁ আমি অসমৰ বাসিন্দা হয় কিন্তু আমাৰ অসমত আমি দেখিবলৈ পাইছোঁ যে মুৰ্গীতকৈ হাঁহে ধৰক মুৰ্গীত এটা ছিজনে বেছি লাভ হয় হয় জানুৱাৰীত যিবিলাক পোৱালি উঠাব হয় মাৰ্চত যাই বিক্ৰী হ'ব এইটো পোৱালি অলপ ৰেটটো বেছিকৈ পাব হয় আৰু বাকী সময়ত অলপ কম থাকে তথাপিও লাভ হয় নহয় এনেকুৱা কথা নহয় হয় লাভ হয় কিন্তু আমি দেখিবলৈ পাইছোঁ যে কেৱল হাঁহত আপুনি ধৰক বছৰত 12 মাহত 8 মাহে বিক্ৰী কৰিব পাৰিব ভাল ৰেটত হয় এইটো কথা সঁচা নে মিছা সঁচা সঁচা তাৰমানে ধৰক বেছি গৰম যেতিয়া থাকে মাৰ্কেট ধৰক গাঁও এলেকাত যেতিয়া বেমাৰ লাগি যায় হাঁহৰ তেতিয়াহে দামটা কমে নহ'লেতো দাম নকমে আৰু ধৰক হাঁহৰ এটা 1.5 কেজি ৱেইট হ'লে এনেই মোটামুটি 400 টকা দাম আছে এইটো আপুনি যিকোনো ছিজনত কৰক মানে সময়ৰ কোনো কথা নাই তাৰমানে 1.5 কেজি হ'লে কাটি 1 কেজি মাংস ওলাব সেই হিচাপে মানে এনেই 400 টকা দাম আহি যায় এতিয়াতো 400 টকা দাম আহি যায় 1 কিলো মাংস আমি কিনিবলৈ গ'লেতো 600 টাকা লাগে দোকানত হয় হয় এটাই আৰু তো আমাৰ কিছুমান মানুহৰ এটা ধাৰণা আছে হয় যে আমি কি কৰিম যেতিয়া বৰষুণ পৰিব হয় গৰম আহিব তেতিয়া আমি হাঁহৰ পোৱালি ল'ম মই মানে কেনেকৈ কৈ আছোঁ মোক হয়তো কিছুমান মানুহে ফোন কৰি থাকে হয় এনেকৈ কৈ থাকে যে ভাই এতিয়া ঠাণ্ডাৰ সময় এতিয়া আমি ফাৰ্ম নকৰোঁ ঠাণ্ডাৰ সময়ত মৰ্টেলিটি অকণমান বেছিকৈ হয় সেইকাৰণে যেতিয়া গৰম পৰিব বৰষুণ পৰিব তেতিয়া হাঁহটো ল'ম তো তেতিয়া হাঁহ যদি লয় মানে গৰমৰ টাইমত যদি হাঁহ লয় ইয়াত অসুবিধা আৰু সুবিধাৰ কি তাৰমানে তেতিয়া ল'লেও সুবিধা আছে কিন্তু এতিয়া ল'লেও মানে লাভ বেছি আছে কিন্তু ঘটনা হ'ল তেতিয়া সুবিধা আছে মানে কি ওচৰে পাজৰে পানী থাকে বেছি তেতিয়া খাদ্য খৰচাটা কম আহিব দাম কম থাকিলেও মাৰ্কেটত কম আহিব সেই সময়টাত ধৰক যিবিলাক মানুহে পুহিব খোজে ধৰক হয়তো ভয় কম খায় ঠাণ্ডাৰ কাৰণে অলপ ভয় খায় সেইকাৰণে মানে সেই সময়ত ল'ব খোজে কিন্তু আমি ঠাণ্ডাৰ সময়ত যদি পুহোঁ তেতিয়া লাভটা বেছি হ'ব সেই সময়তকৈ কিন্তু মেনেজমেণ্ট অলপ ভালকৈ কৰিব লাগিব তাৰমানে যিহেতু যদি কোনোবাই নতুনকৈ কৰিব খোজে তেতিয়াহ'লে ধৰক আপোনাৰ দানা পানী এইবিলাক অলপ খৰচাটা ইনভেষ্ট লাগিলে অলপ 10 টকা বেছি হওক পাৰ পিছত ইনভেষ্টটা বেছি কৰিব লাগিব কাৰণ যিহেতু ফাৰ্ষ্ট টাইম তাৰমানে খাদ্য কমকৈ দিলে বা দানা কমকৈ দিলে অট'মেটিক বেমাৰ আহি যায় মানে দুৰ্বল হৈ যায় হাঁহবোৰ সেইকাৰণে ফাৰ্ষ্ট সময়ত লাগিলে 20 টকা খৰচা বেছি যাওক কাৰণ আমি শিকি আছোঁ যিহেতু তো শিকা অৱস্থাত খৰচা বেছি হ'লে অসুবিধা নাই লাভ কম আহক কিন্তু মডালিটি যাতে নহয় সেইটো হেৰি কৰিব লাগিব ধ্যান দি ৰাখিব লাগিব আৰু ধৰক মডালিটি যদি নহয় মাৰ্কেটত যদি কম দামো থাকে তো মোটামুটি তাৰ পৰা আপোনালোকে লাভ পাব নিশ্চয় লাভ পাব নিশ্চয় লাভ কৰিব পাৰে হয় তো আৰু এটা কথা আপোনাৰ বন্ধুসকলক জনাম যে আপুনি যে হাঁহবিলাক পুহি আছে তো এইটো বেচত আপোনাৰ যে 150 হাঁহ আছে হয়তো আমাৰ বন্ধুসকলে জানে তো ইয়াৰ পিছত নেক্সট টাইম আপুনি ইয়াৰ কোনো বেচ আৰু মানে আপুনি ৰেডি কৰিছে বা কৰিব বা এনেকুৱা কোনো চিন্তা ভাৱনা আছে নেকি তাৰমানে ইয়াৰ পিছত ভাবছোঁ অলপ কৰিম তাৰমানে আমাৰ চাইছে জেগাটো মানে পুখুৰী নাই পানী এনে দিব লাগে মটৰেদি দিব লাগে আমাৰ সেনেকুৱা সুবিধা নাই সুবিধা থাকিলে ধৰক ভালকৈ বেছিকৈ পোহা যায় আমি ভাবছোঁ ইয়াৰ পিছত অলপ কৰিম আৰু অলপ বঢ়াই কৰিম মানে অলপ বেছিকৈ কৰিম অলপ বেছিকৈ কৰিম মানে ধৰক এতিয়া 150 আছে তেতিয়া 200 টা 200 250 এনেকুৱা কৰিম আৰু আপোনাৰ ইয়াত যদিও পুখুৰী নাই তথাপি আপুনি যেনেকৈ এটা মানে হেৰি কৰি পোৱালি হাঁহবিলাক ৰাখিছে মই আহি বহুত ভাল পাইছোঁ ময়ো এজন ফাৰ্মাৰ হয় কিন্তু আমাৰ হাঁহতকৈ আপোনাৰ হাঁহবিলাক দেখাত বহুত ধুনীয়া কিয়নো আপুনি অলপ হাঁহ পুহি আছে আৰু বেছিকৈ পুহি আমি ধৰক নতুন মানুহৰ কাৰণে এটা আমি ৰিকুৱেষ্ট কৰোঁ কি আপোনালোকে বেছিকৈ নকৰিব অলপ দি কৰিব 150 200 300 দি আপোনাৰ ফাৰ্মখন ষ্টাৰ্ট কৰক তাৰপিছত লাগিলে আপোনাৰ জাগাৰ পৰিস্থিতি যদি ভাল হয় আপুনি অলপ বেছিকৈ কৰিব অসুবিধা নাই ফাৰ্ষ্ট টাইম শিকি লোৱাটা মেইন এটাই আৰু তো বন্ধুসকল এতিয়া আমি জিয়াৰুল ভাইৰ মুখৰ পৰা আপোনালোকক যিখিনি মন্তব্য তাৰ মুখৰ পৰা লৈ আপোনালোকক শুনালোঁ নিশ্চয় আপোনালোকে চাই উপকৃত হৈছে আৰু ইয়াৰ পিছত এই হাঁহবিলাক যেতিয়া বিক্ৰী কৰাৰ উপযোগী হ'ব বা বিক্ৰী কৰিব কিমান টকা বিক্ৰী কৰিব কিমান টকা খৰচ হ'ল কিমান টকা লাভ হ'ল এই বিষয়ে আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আৰু আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বন্ধুসকল ইমান সময় ধৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু তাৰ লগতে জিয়াৰুল ভাইকো অশেষ ধন্যবাদ ঠিক আছে ধন্যবাদ